নমস্কাৰ, মোৰ নাম জ্যোৎস্না বৰা। মোৰ ঘৰ গোলাঘাটত আৰু মই বিয়া হৈছোঁ তিতাবৰলৈ আৰু ইয়াত জ্যোৎস্না বৰা ভূঞা হৈছে বৰ্তমান। মই আজি ভিডিঅ'টো বিশেষ এটা কাৰণত বনাবলগীয়া হৈছে। মানে মই নজনাকৈ মোৰ ভাগৰ কিছুমান চাৰ্টিফিকেট হেৰাইছে। মই নাজানো মানে কি হৈছে, মই নিজে নাজানো আচলতে ক'ত থলোঁ বা কি কৰিলোঁ সেইবিলাক মই একো নাজানো, একদম ইমানকৈ পাহৰি গ'লোঁ মই। তাত আছিলে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী চাৰ্টিফিকেটসমূহ। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী দুয়োটাৰে মাৰ্কশ্বিট, চাৰ্টিফিকেট, এডমিট আৰু ৰেজিষ্ট্ৰেশ্যন, সেই চাৰিখনকৈ 8খন কাগজ আৰু স্কিল ডেভেলপমেণ্টৰ 2খন চাৰ্টিফিকেট আছিলে। তাৰপিছতে মই মাজতে নাটক শিকিছিলোঁ, নাটকৰ চাৰ্টিফিকেটখন আৰু স্কুলৰ কম্পিউটাৰ চাৰ্টিফিকেটখন এখন আছিলে 1 year ডিপ্ল'মা। তাৰপিছতে আছিলে স্কুলৰ যিখিনি গান, নাচ, কুইজ বা তেনেকৈ কিবা খেলৰ দৌৰ, ওজন দলিওৱা এইখিনি আছিলে। আৰু স্কুলখনৰ নাম আছিলে ফলঙনি বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়। আৰু ফলঙনি বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পোৱা প্ৰায় 18-20খনমান চাৰ্টিফিকেট আছিলে। আৰু সেই চাৰ্টিফিকেটখিনি মানে মোৰ নোহোৱা হৈছে। আচলতে মই কোনখন ঘৰত এৰিলোঁ বা কেনেকৈ কি হ'ল মই একেবাৰে নাজানো। আৰু যদি মানে হয়তো কোনোবা দোকানতো এৰিব পাৰোঁ। আৰু মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে মই সেইখিনি পাই যাওঁ। আচলতে দুখটো মোৰ গাতে, ক'ত কেনেকৈ মানে সেইখিনি বস্তু ভালকৈ থ'ব লাগে, কিন্তু মোৰেই ভুলবশতঃ ক'ত কেনেকৈ এৰিলোঁ মোৰ একেবাৰেই মনত পৰা নাই। আৰু গোটেইখন বিচাৰিছোঁ, 2খন ঘৰ বিচাৰিছোঁ, পোৱা নাই। আৰু আপোনালোকলৈ বিনম্ৰ অনুৰোধ, আপোনালোকে এই ক্ষেত্ৰত মোক অকণমান সহায় কৰক। আৰু মানে কথাখিনি মই কেনেকৈ ক'ম আপোনালোকক বা হাঁহিম নে কান্দিম মই মানে নিজে বুজি পোৱা নাই। আৰু তথাপিতো অকণমান ধৈৰ্য ধৰি আছোঁ, কিয়নো মোৰ যিখিনি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ যিখিনি চাৰ্টিফিকেট আছিলে তাৰ মানে আপোনাৰ জেৰক্স কপি মোৰ লগত আছে। কিবা কাৰণত জেৰক্স কপিখিনি থাকি গ'ল, কিন্তু বাকীখিনি মানে যিখিনি স্কুলৰ যিখিনি প্ৰগ্ৰেমৰ মানে যিবোৰ মানপত্ৰ আছিলে সেইখিনি নাই। আৰু বেয়া লাগিছে, স্কিল ডেভেলপমেণ্টৰ মানে চাৰ্টিফিকেট 2খন বা নাটকৰ চাৰ্টিফিকেট বা কম্পিউটাৰ চাৰ্টিফিকেট এইবিলাক নোহোৱা হৈ গৈছে। আৰু মোৰ নামটো তাত ধুনীয়াকৈ স্পষ্ট লিখা আছে, জ্যোৎস্না বৰা বুলি। আৰু লগতে মানে সুবিধাজনকভাৱে আছিলে ফলঙনি বাপুজী স্কুলৰ পৰা যিখিনি মোৰ ভাগৰ মানপত্ৰ সেইখিনি আছিলে। আৰু সেইকাৰণে আপোনালোকক ভিডিঅ' এটাৰ জৰিয়তে মই জনাই দিছোঁ। আৰু আপোনালোকে সহায় কৰক, মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে মই বিচাৰি পাওঁ সোনকালে। আৰু ইমানখিনিয়ে আছিলে। আৰু সেইকাৰণে মই ইউটিউব বা ফেচবুকত এনেকৈ ভিডিঅ' দিয়া হোৱা নাছিলে। মানে বহুত মনটো বেয়া লাগি আছে। আৰু জানিছে পঢ়া শুনা নথকা নিচিনাই হ'ল, আৰু চাৰ্টিফিকেটকেইখনে প্ৰমাণেই নাই মই পঢ়া শুনা কৰা, আৰু তেনেকুৱা নিচিনা হৈছে। যি কি নহওক, ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ আৰু আপোনালোকে সহায় কৰিব বুলি আশা ৰাখিলোঁ।